নমস্কাৰ, আজি মই আপোনালোকক কম কিছুমান চৰাই আৰু জীৱ-জন্তুৰ বিষয়ে যোনবোৰ আমাৰ এই পৃথিৱীত এতিয়া নাই, বিলুপ্ত হৈ গৈছে। কিন্তু তাৰ আগতে আপোনালোকলৈ মোৰ এটা চমু ৰিকুৱেষ্ট আছে। মানে এই ভিডিঅ'টো বনাওঁতে কমেও মোৰ 2 ঘণ্টামান লাগিছে। এডিটিং কৰোঁতে আপোনালোকেতো জানেই কিমান সময় লাগে, সেইবাবে প্লিজ লাইক কৰি দিব। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এটা জন্তু যোনটো আমাৰ পৃথিৱীত একেবাৰেই নাই, তাৰ আপোনালোকে চাগে অৱশেষো নাপায়, মানে নখো চাগে নেপায়গে। সেই জন্তুটোৰ নাম আপোনালোকে ভালদৰে জানে, ডাইনাছৰ। ডাইনাছৰ বিলুপ্ত হোৱা 3টা কাৰণ আছে। প্ৰথমটো কাৰণ হৈছে আদিম মানৱ। আদিম মানৱে ডাইনাছৰক চিকাৰ কৰোঁতে নাইকিয়া হৈছে। দ্বিতীয়তে আগ্নেয়গিৰি বিস্ফোৰণৰ ফলত ডাইনাছৰ বিলুপ্ত হৈছে। আৰু তৃতীয়তে খাদ্যৰ ফলত ডাইনাছৰ আমাৰ এই পৃথিৱীত নাইকিয়া হৈ গৈছে, খাদ্য নোপোৱাৰ বাবে। অকল ডাইনাছৰে নহয়, আৰু কিছুমান চৰাই-চিৰিকটিও আমাৰ মাজৰ পৰা বিলুপ্ত হ'বলৈ গৈ আছে। তাৰ ভিতৰত হাড়গিলা, শগুন, বৰটোকোলা এইবোৰ পৰে। ইটোৰ ভিতৰত মই কৈছিলোঁ যে মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী, এইটো কথা আপোনালোকেও জানে। আৰু আমি এই জীৱশ্ৰেষ্ঠ প্ৰাণীয়ে আনবোৰ চৰাই-চিৰিকটি জীৱ-জন্তুক ৰক্ষা কৰিব লাগিব, তেহে এই গোটেই পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষা হৈ থাকিব। আহক আমি এই চৰাই-চিৰিকটি জীৱ-জন্তুবোৰক বিলুপ্তপ্ৰায় হোৱাৰ পৰা বচাওঁ। আগন্তুক ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।